হাই ফ্ৰেণ্ডছ, অসমীয়া পাঠশালা ইউটিউব চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। মই আজি আপোনালোকৰ বাবে সাধাৰণ জ্ঞানৰ কেইটামান গুৰুত্বপূৰ্ণ প্ৰশ্ন লৈ আহিছোঁ। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পাব। আহকচোন ভিডিঅ'টো আৰম্ভ কৰোঁ। ইয়াৰে প্ৰথম প্ৰশ্নটো হৈছে জেট ইঞ্জিনৰ আৱিষ্কাৰক কোন? আৰু ইয়াৰ উত্তৰ হৈছে ফ্ৰেংক হুইটেল। তেখেত ইংলেণ্ডৰ আছিল আৰু 1930 চনত তেওঁ এই যন্ত্ৰৰ আৱিষ্কাৰ কৰিছিল। দ্বিতীয় কুৱেশ্যনটো হৈছে থাৰ্মোমিটাৰৰ আৱিষ্কাৰক কোন? আৰু ইয়াৰ উত্তৰ হৈছে গেলিলিঅ' গেলিলি। তেখেত আছিল ইটালীৰ আৰু 1992 চনত তেওঁ এই যন্ত্ৰৰ আৱিষ্কাৰ কৰিছিল। তৃতীয় প্ৰশ্নটো হৈছে টেলিস্কোপৰ আৱিষ্কাৰক কোন? আৰু ইয়াৰ উত্তৰ হৈছে হান্স লিপাৰ্ছে। তেখেত আছিল নেদাৰলেণ্ডছৰ। 1608 চনত তেওঁ এই যন্ত্ৰ আৱিষ্কাৰ কৰিছিল। চতুৰ্থ প্ৰশ্নটো হৈছে টেলিগ্ৰামৰ আৱিষ্কাৰক কোন? আৰু ইয়াৰ উত্তৰ হৈছে ছেমুৱেল ফিনলে ব্ৰিজ মৰ্জ। তেখেত আমেৰিকাৰ আছিল আৰু 1837 চনত এই যন্ত্ৰ আৱিষ্কাৰ কৰিছিল। ইয়াৰ নেক্সট প্ৰশ্নটো হৈছে ভাপ ইঞ্জিনৰ আৱিষ্কাৰক কোন? আৰু ইয়াৰ উত্তৰ হৈছে টমাছ চেভেৰী আৰু ইংলেণ্ডৰ আছিল। 1698 চনত তেওঁ এই যন্ত্ৰৰ আৱিষ্কাৰ কৰিছিল। 6 নম্বৰৰ প্ৰশ্নটো হৈছে যে আধুনিক ভাপ ইঞ্জিনৰ আৱিষ্কাৰক কোন? আৰু ইয়াৰ উত্তৰ হৈছে জেমছ ৱাট। তেখেত স্কটলেণ্ডৰ আছিল আৰু 1769 চনত তেওঁ এই যন্ত্ৰৰ আৱিষ্কাৰ কৰিছিল। ইয়াৰ নেক্সট কুৱেশ্যনটো হৈছে টেলিফোনৰ আৱিষ্কাৰক কোন? যিটো আমি সকলোৱে জানো, আৰু ইয়াৰ উত্তৰ হৈছে আলেকজেণ্ডাৰ গ্ৰাহাম বেল। তেখেত স্কটলেণ্ডৰ আছিল আৰু 1874 চনত আৱিষ্কাৰ কৰিছিল। 8 নম্বৰৰ প্ৰশ্নটো হৈছে আধুনিক গ্ৰামোফোনৰ আৱিষ্কাৰক কোন? আৰু ইয়াৰ উত্তৰ হৈছে ইমিল বাৰ্লিনাৰ। তেখেত আমেৰিকাৰ আছিল আৰু 1887 চনত ইয়াক আৱিষ্কাৰ কৰিছিল। 9 নম্বৰৰ প্ৰশ্নটো হৈছে যে ছাবমেৰিনৰ আৱিষ্কাৰক কোন? আৰু ইয়াৰ উত্তৰ হৈছে কৰ্নেলিছ ডেভেল। তেখেত পৰ্তুগালৰ আছিল আৰু 1620 চনত তেওঁ ইয়াক আৱিষ্কাৰ কৰিছিল। 10 নম্বৰৰ প্ৰশ্নটো হৈছে টেলিভিছনৰ আৱিষ্কাৰক কোন? আৰু ইয়াৰ উত্তৰ হৈছে জন লগি বেয়াৰ্ড। তেখেত স্কটলেণ্ডৰ আছিল আৰু 1925 চনত তেখেতে আৱিষ্কাৰ কৰিছিল। ইয়াৰ নেক্সট কুৱেশ্যনটো হৈছে টেপ ৰেকৰ্ডাৰৰ আৱিষ্কাৰক কোন? আৰু ইয়াৰ উত্তৰ হৈছে ভালডেমাৰ পোলছন। তেখেত আছিল ডেনমাৰ্কৰ। 1899 চনত তেওঁ আৱিষ্কাৰ কৰিছিল। ইয়াৰে নেক্সট কুৱেশ্যনটো হৈছে ট্ৰেনজিষ্টৰৰ আৱিষ্কাৰক কোন? আৰু ইয়াৰ উত্তৰ হৈছে জন বাৰ্ডিন আৰু ৱাল্টাৰ ব্ৰাটিন। তেখেত দুইজন আমেৰিকাৰ আছিল আৰু 1948 চনত ইয়াক আৱিষ্কাৰ কৰিছিল। 13 নম্বৰৰ প্ৰশ্নটো হৈছে মধ্যাকৰ্ষণ সূত্ৰৰ আৱিষ্কাৰক কোন? আৰু ইয়াৰ উত্তৰ হৈছে আইজাক নিউটন। তেখেত ইংলেণ্ডৰ আছিল আৰু 1687 চনত এই সূত্ৰৰ আৱিষ্কাৰ কৰিছিল। 14 নম্বৰৰ প্ৰশ্নটো হৈছে পেনিচিলিনৰ আৱিষ্কাৰক কোন? আৰু ইয়াৰ উত্তৰ হৈছে আলেকজেণ্ডাৰ ফ্লেমিং। 1928 চনত আৱিষ্কাৰ কৰিছিল। ইয়াৰে নেক্সট প্ৰশ্নটো হৈছে ফাউণ্টেন পেনৰ আৱিষ্কাৰক কোন? আৰু ইয়াৰ উত্তৰ হৈছে লুই এডছন ৱাটাৰমেন আৰু তেখেত আমেৰিকাৰ আছিল। 1884 চনত আৱিষ্কাৰ কৰিছিল। আজিৰ শেষৰ প্ৰশ্নটো হৈছে অনাতাঁৰ যন্ত্ৰ অৰ্থাৎ ৰেডিঅ'ৰ আৱিষ্কাৰক কোন? আৰু ইয়াৰ উত্তৰ হৈছে গুগলিয়েলমো মাৰ্কনি। তেখেত ইটালীৰ আছিল। 1895 চনত আৱিষ্কাৰ কৰিছিল। বন্ধুসকল, আজিলৈ ভিডিঅ'টো ইমানেই। আৰু সাধাৰণ জ্ঞানৰ যিখিনি গুৰুত্বপূৰ্ণ প্ৰশ্ন আছে মই সকলোখিনি আপোনালোকলৈ লৈ আহিবলৈ চেষ্টা কৰিম। যদি ভিডিঅ'টো চাই ভাল পালে লাইক কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰিবলৈ নাপাহৰিব।